নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেশ্যন ফৰ ইউ চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ লেসন 1 দ্য বেষ্ট খ্ৰীষ্টমাছ প্ৰেজেণ্ট ইন দ্য ৱৰ্ল্ড এই পাঠটো আলোচনা কৰিম। আৰম্ভণিতে এই পাঠটোৰ অৰ্থটো চাই লোৱা। দ্য বেষ্ট খ্ৰীষ্টমাছ প্ৰেজেণ্ট ইন দ্য ৱৰ্ল্ড মানে খ্ৰীষ্টমাছৰ এটা প্ৰেজেণ্ট যিটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল লগা প্ৰেজেণ্ট আছিল। প্ৰেজেণ্ট মানে গিফ্ট, আমি বিয়া খাওঁতে বা বিভিন্ন উৎসৱ পাৰ্বণত যেনেদৰে প্ৰেজেণ্ট দিওঁ, এইটো এটা তেনেকুৱা প্ৰেজেণ্টৰ কথা কৈছে এই কাহিনীটোত, যিটো প্ৰেজেণ্ট পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল লগা আছিল আৰু খ্ৰীষ্টমাছৰ দিনা দিয়া হৈছিল। বিফৰ ইউ ৰিড পাঠটো পঢ়াৰ আগতে চাই যোৱা। দেয়াৰ আৰ ছাম ডেটছ অৰ পিৰিয়ডছ অফ টাইম ইন দ্য হিষ্ট্ৰী অফ দ্য ৱৰ্ল্ড ডেট আৰ ছ' ছিগনিফিকেণ্ট ডেট এভৰি ওৱান ন'জ এণ্ড ৰিমেম্বাৰ্ছ দেম। ইতিহাসত কিছুমান এনেকুৱা ঘটনা পৰিঘটনা আছে, এনেকুৱা কিছুমান তাৰিখ আছে যিবিলাকৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে আমি সেই তাৰিখবিলাক মনত ৰাখি থওঁ। দ্য ষ্টৰি ইউ উইল ৰিড মেনশ্যনছ ওৱান ছাচ ডেট এণ্ড ইভেণ্ট এ ৱাৰ বিটুইন দ্য ব্ৰিটিছ এণ্ড দ্য জাৰ্মানছ ইন 1914। এই কাহিনীটোতো তেনেকুৱা এটা ঘটনা অথবা তাৰিখৰ কথা কোৱা হৈছে যেতিয়া ব্ৰিটিছ আৰু জাৰ্মানীৰ মাজত 1914 চনত এখন যুদ্ধ হৈছিল। কেন ইউ গেছ হুইচ ৱাৰ ইট ৱাজ? তুমি অনুমান কৰিব পাৰিছানে কোনখন যুদ্ধৰ কথা কোৱা হৈছে? 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল, গতিকে নিশ্চয় প্ৰথম বিশ্বযুদ্ধৰ কথাই পাঠটোত কৈছে। এতিয়া আমি পাঠটোৰ ফাৰ্ষ্ট পাৰ্টটোলৈ আহিছোঁ। আই স্পটেড ইট ইন এ জাং শ্বপ ইন ব্ৰিডপ'ৰ্ট এ ৰোল টপ ডেস্ক। পাঠটোৰ কথাখিনি কৈ আছে যিজন পাঠৰ লিখক অথৰজনে কৈ আছে। তেওঁ কৈছে আই স্পটেড ইট ইন এ জাং শ্বপ ইন ব্ৰিডপ'ৰ্ট এ ৰোল টপ ডেস্ক। মই এখন টেবুল দেখিছিলোঁ, এখন ৰোল টপ ডেস্ক দেখিছিলোঁ ব্ৰিডপ'ৰ্টৰ এখন মেকানিকৰ দোকানত। জাং শ্বপ মানে হৈছে মেৰামতি কৰা এখন দোকান, ছেকেণ্ড হেণ্ড বস্তু বেচা এখন দোকান। অথৰজনে কৈছে মই এখন ৰোল টপ ডেস্ক দেখিছিলোঁ ব্ৰিডপ'ৰ্টৰ এখন ছেকেণ্ড হেণ্ড বস্তু বেচাৰ দোকানত। দ্য মেন ছেইড ইট ৱাজ আৰ্লি 19th century এণ্ড ওক। দোকানত থকা দোকানীগৰাকীয়ে কৈছিল যে এইখন 19 শতিকাৰ প্ৰথম ভাগৰেই ডেস্ক আৰু ওক গছৰে বনোৱা। আই হেড ৱান্টেড ওৱান বাট দে ৱেৰ ফাৰ টু এক্সপেঞ্চিভ। মই আগৰে পৰাই তেনেকুৱা এখন ডেস্ক বিচাৰি আছিলোঁ, কিন্তু বস্তুটো অত্যন্ত দামী আছিল, সেইবাবে কিনিব পৰা নাছিলোঁ। দিছ ওৱান ৱাজ ইন এ বেড কণ্ডিশ্যন। এই ডেস্কখনৰ অৱস্থা একেবাৰেই বেয়া হৈ আছিল। দ্য ৰোল টপ ইন ছেভাৰেল পিচেছ। লিখিব পৰা ওপৰৰ অংশটো কেইবাটাও টুকুৰাত ভাগ হৈ আছিলে। ওৱান লেগ ক্লামচিলি মেণ্ডেড। এটা খুৰা অতি বেয়াকৈ ধ্বংস হৈ গৈছিলে। স্কৰ্চ মাৰ্কছ অল ডাউন ওৱান ছাইড। আৰু এফালে সম্পূৰ্ণ জ্বলি পুৰি যোৱাৰ দাগ আছিলে। ইট ৱাজ গ'য়িং ফৰ ভেৰি লিটল মানি। বৰ কম দামত পাইছিলোঁ মই। আই থট আই কুড ৰেষ্ট'ৰ ইট। মই ভাবিছিলোঁ মই ডেস্কখন মেৰামতি কৰি ল'ম। ইট উড বি এ ৰিস্ক এ চেলেঞ্জ বাট আই হেড টু হেভ ইট। এইটো বৰ ৰিক্সৰ কাম হ'ব, কিয়নো ডেস্কখন তেওঁ ভাল কৰি ল'ম বুলি ভাবিছে, কিন্তু ভাল হয় বা নহয়, গতিকে এইটো এটা ৰিক্সৰ কাম হ'ব, চেলেঞ্জৰ কাম হ'ব। বাট আই হেড টু হেভ ইট, কিন্তু মই কিনিবই লাগিব। আই পেইড দ্য মেন। মই মানুহজনক পইচা দিলোঁ। এণ্ড ব্ৰট ইট বেক টু মাই ৱৰ্ক ৰুম এট দ্য বেক অফ দ্য গেৰেজ। আৰু মই ডেস্কখন মোৰ গেৰেজৰ পিছফালৰ যিটো কাম কৰা ৰুম তালৈ লৈ আহিলোঁ। আই বিগান ৱৰ্ক অন ইট অন খ্ৰীষ্টমাছ ইভ। খ্ৰীষ্টমাছৰ আগৰ এটা আবেলিত মই ডেস্কখন ভাল কৰাৰ কামত লাগি গ'লোঁ। আই ৰিমুভ দ্য ৰোল টপ কমপ্লিটলি। মই ওপৰৰ লিখিব পৰা যিটো অংশ আছে ডেস্কখনৰ সেইটো সম্পূৰ্ণভাৱে আঁতৰাই পেলালোঁ। এণ্ড পুলড আউট দ্য ড্ৰয়াৰ্ছ। আৰু ড্ৰয়াৰ্ছবিলাক উলিয়াবলৈ বিচাৰিলোঁ। দ্য ভিনিয়াৰ হেড লিফটেড অলমষ্ট এভৰিহুৱেৰ। ভিনিয়াৰ মানে হৈছে, কাষত অৰ্থবিলাক দি দিছে, ভিনিয়াৰৰ অৰ্থটো চোৱা। এ থিন লেয়াৰ অফ প্লাষ্টিক অৰ ডেক'ৰেটিভ উড অন ফাৰ্নিচাৰ অফ চেপ উড। মানে টেবুল বা ডেস্কৰ ওপৰত এটা পাতল প্লাষ্টিকৰ তৰপ থাকে, পিছল সেই তৰপটো ডেস্কখনৰ পৰা ডেমেজ হৈ এৰাই গৈছিল। ইট লুকড লাইক ৱাটাৰ ডেমেজ টু মি। মোৰ মতে
পানীৰ কাৰণে ডেস্কখনৰ সেই ভিনিয়ৰবিলাক ওপৰৰ যিটো তৰপ নষ্ট হৈ গৈছে নেকি both fire and water had clearly taken their toll on this desk এই ডেস্কখনক পানী আৰু জুই দুইটাই মিলি সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছিল the last drawer was stuck fast শেষৰটো ড্ৰয়াৰ বৰ বেছি টানকৈ লাগি ধৰিছিল I tried all I could to ease it out gently মই যিমান পাৰো সিমান ভালদৰে সাৱধানেৰে উলিয়াবলৈ যত্ন কৰিছিলোঁ ড্ৰয়াৰ্ছটো যেহেতু লাগি ধৰিছিল গতিকে তেওঁ যিমান পাৰে সিমান লাহে লাহে উলিয়াবলৈ যত্ন কৰিছিল ইন দা এণ্ড I used brute force কিন্তু শেষত মই অত্যন্ত জোৰ লগাব লগা হৈছিল I struck it sharply with the side of my fist হাতেৰে মুঠি মাৰি লৈ মুঠিৰ ফালে যিমান পাৰে সিমান জোৰত ড্ৰয়াৰটো টানিছিল and the drawer flew open to reveal a shallow space underneath আৰু ড্ৰয়াৰটো মুকলি হৈ আহিছিল আৰু ড্ৰয়াৰটোৰ ভিতৰৰ যি খালী ঠাই আছিল এই সিক্ৰেট ড্ৰয়াৰ তাৰ ভিতৰতো এটা অন্য এটা সিক্ৰেট ড্ৰয়াৰ আছিল তলৰ ছবিটো তোমালোকে চাই লোৱা এইটো ড্ৰয়াৰৰ ভিতৰত অন্য এটা ড্ৰয়াৰ সোমোৱাই থোৱা আছিল I reached there was something in there তাৰ ভিতৰতো কিবা আছিল I reached in মই খুলি আনিলোঁ ড্ৰয়াৰটো খুলি আনিলে and took out a small black tin box আৰু তাৰ ভিতৰত দেখিলে এটা সৰু ক'লা ৰঙৰ টিঙৰ বাকচ আছিল sellotaped to the top of it was a piece of lined note paper and written on it in a shaky handwriting আৰু সেই সৰু বাকচটোৰ ওপৰত সেলোটেপেৰে আঠা কৰি এখন লিখি থোৱা কাগজ আঠা কৰি থোৱা আছিল আৰু তাত কপি কপি যোৱা হেণ্ডৰাইটিঙেৰে লিখা আছিল জিমছ লাষ্ট লেটাৰ ৰিচিভড জানুৱাৰী 25 1915 1915 চনৰ জানুৱাৰী 25 তাৰিখে লাভ কৰা সেই চিঠিখন জিমৰ শেষৰ লেটাৰ আছিল জিমৰ একেবাৰে শেষৰ চিঠিখন টু বি বাৰিড উইথ মি when the time comes সময় আহিলে মোৰ লগতে চিঠিখন জ্বলাই দিবা এনেদৰে লিখা আছিল আৰু সেলোটেপেৰে বাকচটোৰ ওপৰত কাগজখন আঠা লগাই থোৱা আছিল I knew as I did it that it was wrong of me to open the box সেই বাকচটো যে মই খুলিছোঁ সেই কামটো মই বেয়া কাম কৰিছোঁ বুলি মই জানিছিলোঁ লোকৰ বাকচ এটা খোলাটো মই বেয়া কাম কৰিছোঁ বুলি মই জানিছিলোঁ but curiosity got the better of my scruples কিন্তু মোৰ সন্দেহ ইমানেই বাঢ়িছিলে মোৰ ইমানেই উৎসাহ হৈছিলে কিউৰিঅচিটি জাগিছিলে যে মই চাওঁচোন কি আছে বাকচটোৰ ভিতৰত গতিকে মই বেয়া কামটো কৰিবলৈ কুণ্ঠাবোধ নকৰিলোঁ মই লোকৰ বাকচলৈ খুলিবলৈ সাজু হ'লোঁ ইট ইউজুৱেলি ডাজ আৰু মই বাকচটো খুলিলোঁ ইনচাইড দ্য বক্স দেয়াৰ ৱাজ এন এনভেলপ বাকচটোৰ ভিতৰত এটা চিঠিৰ খাম আছিল দ্য এড্ৰেছ ৰিড তাত এড্ৰেছ এটা লিখা আছিলে মিছেছ জিম মেকপাৰ্চন 12 কপাৰ বিচেছ ব্ৰিডপ'ৰ্ট ডৰছেটৰ 12 কপাৰ বিচেছ ব্ৰিডপ'ৰ্টৰ মিছেছ জিম মেকপাৰ্চনৰ নামত এই চিঠিখন লিখা আছিল I took out the letter মই চিঠিখন বাহিৰলৈ উলিয়াই আনিলোঁ and unfolded it আৰু চিঠিখনৰ জাপবিলাক খুলিলোঁ it was written in pencil and dated at the top December 26 1914 চিঠিখন পেন্সিলেৰে লিখা আছিল আৰু চিঠিখনৰ ওপৰত তাৰিখটো লিখা আছিল ডিসেম্বৰ 26 1914 1914 চনৰ ডিসেম্বৰৰ 26 তাৰিখ গতিকে 1914 চনৰ ডিসেম্বৰৰ 26 তাৰিখে চিঠিখন লিখা হৈছিল আৰু চিঠিখন পাইছিল 1915 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখে আৰু চিঠিখন জিম মেকফাৰচনলৈ লিখা হৈছিল আৰু এড্ৰেছটো আছিল 12 কপাৰ বিচেছ ব্ৰিডপ'ৰ্ট ডৰছেট গতিকে পাঠটোৰ ফাৰ্স্ট পাৰ্টটো ইমানেই আছিল ইয়াৰ কম্প্ৰিহেনশন চেক গিটা চাই যোৱা হোৱাট ডিড দ্য অথৰ ফাইণ্ড ইন এ জাংশ্বপ অথৰজনে জাংশ্বপখনৰ মেকানিকৰ দোকানখনত কি পাইছিল ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব দ্য অথৰ ফাউণ্ড এ ৰুল টপ ডেস্ক ফৰ সেল ইন এ জাংশ্বপ ইট ৱাজ মেড অফ ওক উড বাট ইট ৱাজ ইন এ ভেৰি বেড কণ্ডিশ্যন দ্বিতীয় প্ৰশ্নটো আছে হোৱাট ডিড হি ফাইণ্ড ইন এ সিক্ৰেট ড্ৰয়াৰটোত হি কি পাইছিলে মানুহজনে অথৰজনে কি পাইছিলে সিক্ৰেট এটা ড্ৰয়াৰ পাইছিলে তাৰ ভিতৰত কি আছিলে হু ডু ইউ থিংক হেড পুট ইট ইন দেয়াৰ তুমি কি ভাবা চিঠিখন তাত কোনে ৰাখিলে ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব ইন দ্য সিক্ৰেট ড্ৰয়াৰ অফ দ্য ডেস্ক দ্য অথৰ ফাউণ্ড এ স্মল টিন বক্স
এটা সৰু টিঙৰ বাকচ পাইছিলে আৰু নিশ্চয় এই বাকচটো যিগৰাকী মালিক আছিলে ডেস্কখনৰ মালিকগৰাকীয়ে ৰাখিব চাগে গতিকে এনেদৰে লিখিব লাগিব আই থিংক দ্য অ'নাৰ অফ দ্য ৰোল্ড অফ ডেস্ক মে হেভ পুট ইট দেয়াৰ গতিকে ভিডিঅ'টো ইমানেই আছিলে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ছেকেণ্ড পাৰ্টটো আলোচনা কৰিম তোমালোকে যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু কিবা বুজি নোপোৱা থাকিলে কমেণ্ট কৰি সুধিবা আৰু আমাৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আগত পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ